আমি এই যে বাঁহৰ চুঙাত গাহৰি মাংস পুৰি কেনেহেন হৈ চাওঁ, কিন্তু প্ৰথমখিনি ভিডিঅ' কৰা নহ'ল, পাছত পুৰাৰ পিছত দেখোন কেনেকুৱা হয়। ঠিক আছে, আমি এতিয়া গাহৰি কি হৈছে চাম। এইটোতো অ'কে আছে, কিন্তু ইয়াত বাৰু কি হৈছে গম নাপাওঁ। দেখাতো ভালে লাগিছে, এতিয়া কথাটো হ'ব। মজা সিজিছে, মজা। আৰু এটা চুঙা আছে আমাৰ, কিন্তু চুঙাটো চাই লওঁ কি হৈ আছে। প্ৰথম বাৰ চাওঁ এতিয়া কি হৈছে। এতিয়া আমি চাম কি দিছিলে একচুৱেলি, আৰু সবটো কেনেকৈ টেষ্ট কৰি চাম। ত' চাই লওঁ কেনেহেন হৈছে। আমি ইউটিউবত চাইছিলোঁ কেনেহেন হৈছে, তো কিমান সঁচা কিমান মিছা গোটেই চাইছিলোঁ। সম্পূৰ্ণভাৱে সিজিছে, আৰু আলু সিজিছে। আৰু নেক্সট এটা কথা আছে, যোনটো বাঁহৰ এটা ফ্লেভাৰ লৈ সেইটো ভাল লাগছে। আৰু নেক্সট এই যোনটো আপোনাৰ জুইত পুৰিলে যোনটো আপোনাৰ চেণ্ট পায় সেইটো নাই। বইল কৰি খোৱা হৈছে, কিন্তু আমি মছলা বেছি ইউজ কৰা নাই। তো নৰ্মেলি আমাক ভাল লাগছে আজি, চাকচেছ হৈছোঁ।